हेलो दोस्तों, आज এই ভিডিওত জানিব পাৰিব কপিৰাইট ষ্ট্ৰাইক মানে কি, ইউটিউব চেনেলত কপিৰাইট ষ্ট্ৰাইক কিয় আহে আৰু যদি কপিৰাইট ষ্ট্ৰাইক আপোনাৰ ইউটিউব চেনেলত আহে কেনেকৈ গম পাব আৰু তাৰ পাছত সেই কপিৰাইট ষ্ট্ৰাইক আপুনি চেনেলৰ পৰা কেনেকৈ ৰিমুভ কৰিব পাৰিব। সো এই গোটেই কুৱেশ্যন গিটাৰ এনসাৰ আপুনি এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব। তে কপিৰাইট ষ্ট্ৰাইকৰ বিষয়ে জানিবৰ বাবে আপুনি ভিডিওটো শেষলৈকে চাওক আৰু এই চেনেলটোত যদি আপুনি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আগলৈ এনেকৈ ইনফৰমেশন ভিডিও চাবৰ বাবে। তো দোস্তো ইউটিউব কোম্পানী কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, তাৰে ভিতৰত কপিৰাইট ষ্ট্ৰাইক কপিৰাইট ক্লেম আহি পৰে যিবোৰ নেকি আমি মানি চলিব লাগে। সহজ ভাষাত ক'বলৈ গ'লে কপিৰাইট ষ্ট্ৰাইক মানে হৈছে চুৰি কৰা বুজায়। যদি আপুনি বেলেগ কাৰোবাৰ ভিডিও বা মিউজিক বিনা পাৰমিশন লৈ আপোনাৰ ইউটিউব চেনেলত আপলোড কৰে তেতিয়া আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে। যদিহে সেই ভিডিও বা মিউজিক ওনাৰজনে আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক পঠায় আৰু যদি আপোনাৰ ইউটিউব চেনেলত তিনিটা কপিৰাইট ষ্ট্ৰাইক একেলগে হৈ যায় তেতিয়া কিন্তু আপোনাৰ চেনেলটো পাৰ্মানেন্টলি ডিলিট হৈ যাব। কিন্তু বহু ক্ষেত্ৰত বেলেগৰ কন্টেন্ট বা ভিডিও আৰু মিউজিক ৰিইউজ কৰিলে মোষ্টলি কপিৰাইট ক্লেম আহে যিটো নেকি ইউটিউব কোম্পানীৰ ফালৰ পৰা দিয়ে। সো কপিৰাইট ষ্ট্ৰাইক আহিছে নেকি আপোনাৰ চেনেলত চাবৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। মই এটো গুগল ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছো। সো ইয়াতে আপুনি তিনিটা ডট পাব ওপৰত, তাতে ক্লিক কৰক। ক্লিক কৰি ওপৰলৈ স্ক্ৰল কৰক আৰু ইয়াতে ডেস্কটপ সাইট বুলি এটা অপচন দেখিব, ইয়াতে ক্লিক কৰি এই যেটো ব্ৰাউজাৰ সাইট আছে এটো ডেস্কটপ সাইট বনাই লওক। দেন ইয়াতে আপুনি সাৰ্চ বাটনত ক্লিক কৰি ইয়াতে সাৰ্চ কৰিব studio.youtube.com/deskbot যেনেকৈ আপুনি ৰেড কালাৰ বক্সত দেখি আছে সেই ধৰণে আপুনি ইয়াত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছতে আপুনি এই পেজটো পাব। ইয়াতে চাওক সাইন ইন ইউটিউব ষ্টুডিও বুলি যেটো প্ৰথম লিংক আছে ইয়াতে আপুনি ক্লিক কৰিব। এই লিংকত ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো ইউটিউব চেনেল আছে সেইটো আহি যাব ইউটিউব ষ্টুডিওত ওপেন হৈ যাব অটোমেটিকলি। আৰু যদি ইয়াতে আপোনাৰ লগইন নাই ক্ৰম ব্ৰাউজাৰ তেতিয়ালে আপুনি ইমেইল আইডি দি লগইন কৰি লওক ইউটিউব চেনেলটো। সো আপোনাৰ চেনেলটো ইউটিউব ষ্টুডিওত ওপেন হোৱাৰ পিছত আপুনি একদম ফ্ৰণ্টত দেখিবলৈ পাব চেনেল ডেস্কবট। সো যদি আপোনাৰ ইউটিউব চেনেলত কপিৰাইট ষ্ট্ৰাইক আহিছে তেতিয়াহলে এই ধৰণে ৰেড কালাৰ আছ লগতে চেনেল ভায়োলেশন বুলি দেখিবলৈ পাব। ইয়াতে 1 of 3 মানে এটা কপিৰাইট ষ্ট্ৰাইক আহিছে এই চেনেলটোত। তো আপুনি 1 of 3 ক্লিক কৰক। ইয়াতে দেখিবলৈ পাব আপোনাৰ কোনটো ভিডিওত কপিৰাইট ষ্ট্ৰাইক আহিছে। সো এনেকৈ কপিৰাইট ষ্ট্ৰাইকৰ ডিটেইলছটো চাব পাৰিব। ইয়াতে চাওক কপিৰাইট ষ্ট্ৰাইক 29 মে 2022 ত আহিছে আৰু এটো এক্সপায়াৰ 27 আগষ্ট আছে। ইয়াতে তলত চাওক এটো যেটো ভিডিও আছে এটো ফাৰ্স্ট গ্ৰেপ মেন্স আৰ্ম এটো ভিডিও আপলোড কৰা আছিল। এই ভিডিওটো বেলেগৰ আছিল সেইকাৰণে ইয়াতে কপিৰাইট ষ্ট্ৰাইক আহি গৈছে। সো এতিয়া কপিৰাইট ষ্ট্ৰাইক কেনেকৈ ৰিমুভ কৰিব? সাধাৰণতে ক'বলৈ গ'লে কপিৰাইট ষ্ট্ৰাইক ইমান সহজে ৰিমুভ কৰিব নোৱাৰি 3 মাহলৈকে। তাৰ মাজতো দুটা কণ্ডিশ্যনত আপুনি ইমেইল কৰিব পাৰে। এজ এ উদাহৰণ ধৰি লওক আপোনাৰ চেনেলত আপুনি বেলেগৰ ভিডিও মিউজিক ইউজ কৰা নাই, তাৰ পিছতো আপোনাৰ চেনেলত এটা কপিৰাইট ষ্ট্ৰাইক আহি গৈছে। তো আপুনি সেই কপিৰাইট ষ্ট্ৰাইকটো ৰিমুভ কৰিবৰ কাৰণে ইউটিউব কোম্পানীক এটা ইমেইল কৰিব পাৰে। সেই ইমেইলটো আপুনি কৰিবৰ কাৰণে ইয়াতে যেটো সিলেক্ট একশন অপচন আছে তাতে ক্লিক কৰি আপুনি সাবমিট এ কাউন্টাৰ নটিফিকেশন কৰিব লাগিব। আৰু যদি আপুনি কাৰোবাৰ ভিডিও বা মিউজিক ৰিইউজ কৰিলে আপোনাৰ চেনেলত তো তেতিয়া যদি আহি গ'ল কপিৰাইট ষ্ট্ৰাইক এই ধৰণে তেতিয়া আপুনি সিলেক্ট একশনত ক্লিক কৰি কন্টেক্ট ক্লেমেন্ট কৰিব পাৰে সেই যিজন ওনাৰ আছে মানে যিজন ভিডিও ওনাৰ তেখেতলৈ এটা ইমেইল কৰিব পাৰে। উদাহৰণ স্বৰূপে আপুনি ইমেইল মেছেজটোত লিখিব পাৰে যে স্যাৰ আপোনাৰ যেটো ভিডিও ক্লিপ আছিল সেইটো মই ইউজ কৰিব বিচৰা নাছিলো, বাই মিষ্টেকত আপলোড হৈ গৈছে। সো সেইভাবে সৰি, যেটো আপুনি কপিৰাইট ষ্ট্ৰাইক মোক চেনেলত দিছে সেই ষ্ট্ৰাইকটো আপুনি উঠাই লওক সেই বুলি আপুনি এটা ৰিকুৱেষ্ট কৰিব পাৰে। তাৰ পিছত আপুনি চেনেলৰ পৰা সেই ভিডিওটো ডিলিট কৰি দিব পাৰে। কিন্তু মই ৰিকমেন্ড কৰিম আপোনাক এই যেটো প্ৰসেস আছে ইমেইল কৰা সেইটো নকৰাতকৈ আপুনি মাত্ৰ 90টা দিন ওয়েট কৰিব লাগে। ইয়াতে লিখা আছে হোৱাট ইউ কেন ডু নাথিং, ষ্ট্ৰাইক এক্সপায়াৰ আফটাৰ 90 days as long as you complete copyright school। মানে ইয়াতে কৈছে যদি আপোনাৰ কপিৰাইট ষ্ট্ৰাইক আহিছে তে আপুনি একো কৰা দৰকাৰ নাই, এই ষ্ট্ৰাইকটো 90 দিনৰ পাছত এক্সপায়াৰ হৈ যাব। তাৰ পাছত আপুনি কমপ্লিট কপিৰাইট স্কুল বুলি এটা অপচন পাব, সেই অপচনটো কৰিব লাগিব। সো কপিৰাইট স্কুল মানে তাতে 4টা কুৱেশ্যন থাকিব, সেই কেইটা এনসাৰ দি সাবমিট কৰিব লাগিব। দেন আপোনাৰ কপিৰাইট ষ্ট্ৰাইকটো ৰিমুভ হৈ যাব। যেহেতু কপিৰাইট ষ্ট্ৰাইক দিয়া মানুহজনে আপোনাক জানি বুজিয়ে কপিৰাইট ষ্ট্ৰাইক দিছে তেনেহলে তেওঁটো আকৌ আপোনাৰ ষ্ট্ৰাইকটো উঠাই নলব।
সো কিয়নো আপুনি মিছাতে ইমেইল কৰি ৰিকুৱেষ্ট বা ক্ষমা খুজি থাকিব লাগে সো সেই কাৰণে আপুনি ইয়াতে যেটো 90 দিনৰ ওয়েটিং প্ৰসেস আছে হেতুকে আপুনি কৰিব পাৰে কিন্তু এটা কথা ধ্যান ৰাখিব এই যে আপোনাৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক অহাৰ পাছৰ 90 দিনত আপুনি ভুলতো বেলেগৰ ভিডিও বা কন্টেন্ট আপোনাৰ চেনেলত আপলোড নকৰিব নহলে আকৌ কপিৰাইট ষ্ট্ৰাইক আহিলে আপুনি বিপদত পৰিব বা তিনিটা ষ্ট্ৰাইক একেলগে আপোনাৰ চেনেলত হলে আপোনাৰ চেনেলটো পাৰ্মানেন্টলি ডিলিট হৈ যাব সো নিজে বনোৱা কন্টেন্ট বা ভিডিও আপলোড কৰক আৰু কন্টিনিউ কাম কৰি নিজৰ চেনেলটো গ্ৰো কৰক সো দোস্তো আজি ভিডিওটো ইমানখিনি যদি আপুনি বিচাৰে 90 দিনৰ পিছত যেটো কপিৰাইট স্কুল কমপ্লিট কৰিব লাগে সেই ভিডিওটো যদি আপোনাক লাগে কমেন্ট কৰিব মই হেতু ওপৰত এটা ভিডিও বনাই আপলোড কৰিম সো ভিডিওটো চাই যদি ভাল পালে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিব লাইক কৰি দিব এণ্ড কমেন্ট কৰিব আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ